তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ছাকচেছ আছামলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগত পুনৰ 56টা পদ মুকলি কৰিছে। তো ইয়াতে আপোনালোকৰ অফিচ পিয়ন, চকীদাৰ, ছুইপাৰ, গ্ৰেড 4, গ্ৰেড 3, LDA, ক্লাৰ্ক, ETC তো এনেকুৱা ধৰণৰ পদ মুকলি কৰিছে। আৰু ইয়াৰ বাবে আপোনালোকৰ অৰ্হতা বিচাৰিছে আপোনালোকে 8 পাছৰ পৰা ইয়াতে আবেদন কৰিব পাৰিব। তো ভিডিঅ'টোত সকলোখিনি আলোচনা কৰিম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইখনে হৈছে সেই এডভাৰটাইজখন। তো ইয়াতে আপোনালোকৰ এই পদসমূহ আহিছে ডাইৰেক্টৰ অফ আয়ুষ আছামৰ ফালৰ পৰা। তো ইয়াতে আপোনালোকৰ গ্ৰেড 4ৰ পদ মুকলি হৈছে, অফিচ পিয়ন, চকীদাৰ, ছুইপাৰ, গ্ৰেড 4 তো এনেকুৱা ধৰণৰ পদ ধৰি আপোনালোকৰ টোটেল 43টা পদ মুকলি কৰিছে। আৰু ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ পোষ্টখিনি ভগাই দিয়া আছে। তো কোনটো কেটেগৰীত কিমান পোষ্ট আছে আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মিনিমাম আপোনালোকে 8 পাছ হ'লে ইয়াতে আবেদন কৰিব পাৰিব। আৰু দৰমহাৰ নিৰিখটো ৰাখিছে 12,000 পৰা 52,000লৈকে আৰু গ্ৰেড পে দিছে 3,900লৈকে। আৰু ইয়াতে এইখিনিতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিছে। আনৰিজাৰ্ভৰ কাৰণে 18 পৰা 40 বছৰ হ'ব লাগিব, OBC MOBC 18 পৰা 43 বছৰ, SC STৰ কাৰণে 18 পৰা 45 বছৰ, PWDৰ কাৰণে 18 পৰা 50 বছৰ। আৰু বৰ্তমানলৈকে এই পদকেইটাৰ যিটো অনলাইন প্ৰক্ৰিয়াৰ ডেট সেইটো ইয়াতে উল্লেখ কৰা হোৱা নাই। তো অতি কম সময়ৰ ভিতৰতে আপোনালোকক অফিচিয়েল ৱেবছাইট যোগে জনোৱা হ'ব। আৰু অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে পুনৰ ভিডিঅ' আগবঢ়াম আপোনালোকৰ বাবে। তো আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। নেক্সট এডভাৰটাইজমেণ্টখন ছেম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। তো ইয়াতে আপোনালোকৰ গ্ৰেড 3 টেকনিকেল নন টেকনিকেল পদ মুকলি হৈছে, অফিচ ছুপাৰভাইজিং এছিষ্টেণ্ট, কম্পিউটাৰ টাইপিষ্ট কাম কম্পিউটাৰ অপাৰেটৰ। তো এনেকুৱা ধৰণৰ পদ মিলি আপোনালোকৰ 13টা পদ মুকলি হৈছে। আৰু এইখিনিতে আপোনালোকৰ কি পদত কি কোৱালিফিকেশ্যন লাগে সেইখিনি দিয়া আছে। আৰু ইয়াতে দৰমহাৰ নিৰিখখিনি দিয়া আছে। আৰু বয়সৰ সময়সীমাটো ছেম একে হয় এই আগৰ এডভাৰটাইজমেণ্টখনৰ দৰে। আৰু ইয়াতে এই এডভাৰটাইজমেণ্টখনতো কোনো ধৰণৰ কেতিয়াৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেইটো উল্লেখ কৰা নাই। অতি কম সময়ৰ ভিতৰতে এই পদসমূহতো অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অফিচিয়েল ৱেবছাইট যোগে আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াৰ লিংকটো দিয়া হ'ব। তো যেতিয়াই অনলাইন প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াই পুনৰ ভিডিঅ' আগবঢ়াম আপোনালোকৰ বাবে। তো আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানে। জয় আই অসম।